Hello friends, welcome back to Anyut kitchen and vlog. আজি মই আহিছো Esplanade. ইয়াতে বহুত ডাঙৰ মাৰ্কেট আছে কাপোৰৰ পৰা আদি কৰি সব পোৱা যায়। এটা মই বৰ্তমান আছো অব্ৰয় হোটেলৰ ফ্ৰণ্টত। ইয়া আপোনালোকে দেখিছে দা অব্ৰয় গ্ৰেন্ড অব্ৰয় হোটেলৰ ফ্ৰণ্টত আছো এতিয়া। তো মই এতিয়া যাম কাপোৰৰ মাৰ্কেট চাবৰ কাৰণে আৰু মই আসলতে এখন মই নাইট কিনিব লাগিব। এইখন চাব যাম ইয়াতে ক'ত পায় বাৰু। সব বলক তেনেহলে বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। এয়া আপোনালোকে দেখিছে এয়া কাপোৰৰ দোকান ষ্টাৰ্ট হৈছে ইয়াৰ পৰা দা অব্ৰয় গ্ৰেন্ড যোনখন হোটেল আছে হোটেলৰ এনেকে ফ্ৰণ্টত এনেকে কাপোৰৰ দোকানবিলাক বহিছে ইয়াতে আপোনালোকে কাপোৰবিলাক সস্তাতে পাব 150 ৰ পৰা ইয়াতে ষ্টাৰ্টিং হয় কাপোৰৰ প্ৰাইস সো আপোনালোকে আহিলে ইয়াতে এস্প্লেনেডত আহিব পাৰে ইয়াতে এডিডাছৰ শ্বৰুমো আছে মানে আপোনালোকে পুৰা একদম কম দামৰ পৰা পুৰা ব্ৰেন্ডেড কাপোৰো ইয়াতে দেখি পাব এইটো হৈছে অব্ৰয় হোটেলৰ ফ্ৰণ্ট দেখিছে আপোনালোকে কিমান ধুনীয়া এয়া আপোনালোকে দেখিছে ইয়াতে এইবিলাক সব বেগৰ দোকান বেল্ট পাই পোৱা যায় ইয়াতে এইবিলাক হৈছে সানগ্লাস আপোনালোকে দেখিছে এই সানগ্লাস বিলাকো আপোনালোকে বহুত সস্তাতে পাব 100 रुपीसৰ পৰা ইয়াতে ষ্টাৰ্টিং হয় এইবিলাক হৈছে খোৱা বস্তু ফাষ্ট ফুডৰ দোকান এইটো বেৰিষ্টা কফিৰ দোকান এইটো কেএফসি এইপিনে আছে ডমিনোজ অলৰেডি মাৰ্কেট বহুত ঘূৰিলোঁ এতিয়া আইচক্ৰীম খাব মন গৈছে কোনৰ আইচক্ৰীম সব বলক আইচক্ৰীম খাই লওঁ ऑन है ये देखिए आप लोग मैं टेस्ट करके दिखाऊंगा बहुत टेस्टी है चलेगा এইবিলাক জোতাৰ দোকান বহুত ধুনীয়া ঠাই এখন পাইছে কিন্তু আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ এইখিনি দেখিছে আপোনালোকে এতিয়া মই চুৰি কিনিব যাম ইয়াৰ পৰা এনেকৈ চিধাই গ'লে চুৰি কিনিব পাম চ' বলক মই ইয়াতে চুৰি কিনিব আহিছিলোঁ ইয়াত চাওক আপোনালোকে এইখন কিনি ল'লোঁ 250 টকা চ' আপোনালোকে ইয়াতে আহিলে কিনিব পাৰে एड्रेस क्या है भैया आप बोल दीजिए एक बार न्यू मार्केट में न्यू मार्केट जगह ये क्या है कौन सा जगह है न्यू मार्केट में कॉर्पोरेशन ऑफिस पंजाब नेशनल बैंक का सामने है ना आपका शॉप न्यू मार्केट में है हाँ ठीक है या देखिए आपलोगे पंजाब नेशनल बैंकर फ्रंटर আছে এইখন দোকান ইয়াতে আপোনালোকে ল'ব পাৰে চুৰি সো ফাইনালি মাৰ্কেটখন ঘূৰিলোঁ গোটেই মাৰ্কেটখন ঘূৰিব নাপালোৱে বহুত ডাঙৰ হয় মাৰ্কেটখন সো এতিয়া আন্ধাৰ হৈ আহিছে আমি ঘৰত যাব ওলাইছোঁ দেখিছে পুৰা গৰমত ঘামি গৈছোঁ সো বলক তেনেহ'লে ভিডিঅ'টো এইখিনিতে মই আজি শেষ কৰিম সো যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আপোনালোকৰ ছাপোৰ্ট অবিহনে একো সম্ভৱ নহয় সো আপোনালোকে মোক ছাপোৰ্ট কৰক মই নতুন ভিডিঅ' আকৌ বনাম আপোনালোকৰ কাৰণে সো বলক তেনেহ'লে আকৌ এটা নেক্সট ব্লগত আপোনালোকক লগ পাম বাই বাই সকলোৱে ভালে থাকক